हेलो गाइस गुड मर्निंग আপোনালোকক স্বাগতম জনাইছোঁ আৰু এটা নতুন ভিডিঅ'লৈ। আজি হৈছে ৰবিবাৰ, আমাৰ আৰু আগৰ দৰে শ্বুটিঙত আৰু যাব লাগিল। মানে আজিও আমি নতুন ছবি এখন আৰম্ভ কৰিব লৈছোঁ আৰু আগৰ যিবিলাক শ্বুটিং চলি আছিল সেইবিলাক ড্ৰামা 24 আছাম ইউটিউব চেনেলত দিয়া আছে অলৰেডি, আৰু বাকী দীপজ্যোতি বাইকাৰ ইউটিউব চেনেলতো পাই থাকিব। আজি ঋষি হিৰ'ইন আমাৰ এইফালে ৰেডি, একদম ৰেডি, হিৰ'ইন ৰেডি। আজি হিৰ'ইনৰ নতুন লুকছ। আজি আৰু মোৰো অলপ বেলেগ ৰূপত দেখাব পাৰে, চাওঁ কি কৰোঁ মানে কি বেয়া ৰোল আছে কি বেয়া দে। এতিয়া আমি অলছো ক্লিয়াৰ কাপোৰ কানি লৈছোঁ। আজি শ্বুটিং লোকেশ্যন গ'লে আমাৰ মানে বেলেগ হ'ব, বেলেগ হ'লে এতিয়া ক'ত যাব লাগে কি যাব লাগে আমাৰ ডাইৰেক্টৰেহে গম পাব। এতিয়া যাওঁ বলক, যাই পেলাই আমি চাওঁ না কি কয় বলক, তেন্তে আমি যাই থাকোঁ বলক। আমি বৰ্তমান যাই আছোঁ। আমাৰ আজি লোকেশ্যন যিটো ক'ত হ'ব, ৰঙিয়াৰ ইকো পাৰ্ক আৰু আমাৰ লগত বিশাল আছে, বিশালতো আছে নেকি? মানে আমি অলপ নতুনত্ব চেষ্টা কৰিছোঁ না, কাৰণ আমি নিজৰ জেগাৰ পৰা অলপ ক'ৰবাত বেলেগ যাব লাগব। নতুনত্ব মানে চাচিকেখান দেখাবাই গম পাইছি কিমান নতুনত্ব কৰিছোঁ। তাৰ লগত আৰু স্পেচিয়েল গেষ্ট একজন আমাৰ মানে নতুন অতিথি, এইফালে চাই দিবা অলপ। নমস্কাৰ দেই, নামটো কৈ দিবা তোমাৰ নিজৰ। নৱজ্যোতি দাস, মই ঢেকীয়াজুলিৰ পৰা আহিছোঁ। ঢেকীয়াজুলিৰ পৰা। মোৰ ফালৰ পৰা ভিউৱাৰ্ছবোৰক এটাই ক'ম, আপোনালোকে চাওক, হেল্প কৰক, ছাপোৰ্ট কৰক আৰু শ্বেয়াৰ কৰক ন। ঠিক আছে, আৰু বঢ়িয়া ভিডিঅ' দি যাই থাকিম আমি, বঢ়িয়া ভিডিঅ' আপোনালোকে পাই থাকিব, গতিকে চাই থাকক। ঠিক আছে। বাকী এইফালে আমাৰ লগত ডাইৰেক্টৰ প্ৰডিউচাৰ দাঢ়ি পকি মানে চিন্তাত পকছে, আগতে কৈছোঁ আগৰ ভিডিঅ'টো। বাকী আমাৰ এইবিলাক চলি আছে, স্ক্ৰিপ্ট বৰ্তমান পঢ়ি চাই আছে, মানে কোন টাইমত কোনখিনি মানে লাগে আমাক। আৰু এইফালে আমাৰ হিৰ'ইন মোবাইলত ব্যস্ত। নমস্কাৰ বাপৰে বাপ। ঠিক আছে ব'লক আমি যাই লোকেশ্যনত দেখাই আছোঁ। আহি পালোঁ আমি, ইয়াৰ নামিছি চবে, ডাইৰেক্টৰ নামিল, আমাৰ এই আৰ্টিষ্ট নামি আছে। কেমেৰাটো লেতেৰা হৈছে কিয় বা। হা এতিয়াহে পিকচাৰ আছে, মজা পিকচাৰ আছে। কিন্তু বেলেগ বস্তু, ইউনিক এটা বস্তু, ট্ৰেইন ৰেষ্টুৰেণ্ট এখন। আমি এখন পাৰ্কত আজি শ্বুটিং হ'ব। ট্ৰেভেলাৰ যিটো নাকি, চলো। বেগ নল্লা ড্ৰেছ আলা আমাৰ এনে গমেই নাপায় কি ড্ৰেছ লাগে কি লাগে। হে এনকে শ্বুটিং কৰিব মন্দিৰ ৰ'দত মাথা কাম নকৰে, মাথা নকৰে, এচি খাই গেছি তোমাৰ মাথা। আলা এখন নাই না তোকে দিও লো আৰু গোটাই তবে হাস ৰ'দটো দিছি কিন্তু। আৰু মোৰটো লওঁ, আমাৰটো লওঁ, লৈ লওঁ। এই পাউডাৰ চাউডাৰ আছে, মেকআপ পিন্ধি বলক গাইছ চাওঁ। चलो ये हम लोग चल रहे हैं फिलहाल। ইভাগে যাব বলা, চাই আছে চেণ্টাৰ মাৰি আছে মাৰা এখানে বলছো পার এখানে না, এখানে চাই আছে গাছের তো রাস্তা আসলে গাড়ি আই দিব আসলে, কিন্তু সাউন্ডে সব পাম আমি। কিওর কি নজৰ এই মানুহটো, কম নজৰ নহয় এই ডাইৰেক্টৰ। দূৰবীন আছে হ্যাঁ নাই কোৰ পানীত সাপ একদম হাতী আছে, তাকো লক্ষ্য কৰিছে। অলপ সৰু সুৰা আমি প্ৰেংক কৰিম নে, সৰু সুৰা প্ৰেংক কৰিম একে কথা। আমি টিম মেম্বাৰ দিছোঁ না, এই তাতে দেখা বুলি ক'বা, এই তাতে দেখা বুলি ক'বা, যিটো তাতে আছোঁ এনে কৈ যাবা, তাতে দেখা বুলি ক'বা। এটাই ক'বা, এই ছোৱালীটো ইয়াতে দেখা পাইছিলোঁ অমুক পাৰ্কত, এই তাতে দেখা বুলি ক'বা, তাতে দেখা নাকি। লোকেশ্যন বেয়া নহয় দে। ডাইৰেক্ট কৈ দিয়া না, লাইন মাৰি আছে। কাম নাই যেতিয়া
नोरे नोरे ये क्या बनेगा रे क्या प्रैंकस्टर बनेगा रे एक्टर बोले शौक ना भाई নিজক নিজে পরিচয় দিয়েছে গাইস প্রথম সিন আমি আৰম্ভ কৰি দিলো বৰ্তমান ইয়াত আৰ্টিষ্ট আমাৰ পুৰা ৰেডি শুট কৰি আহিলো অলৰেডি ফাৰ্ষ্ট আৰম্ভণি কৰিলো তাৰপিছত এতিয়া আৰু নেক্সট লোকেশ্যন আৰু নেক্সট লোকেশ্যন বা ক'ত বিচাৰি যাইছে আমাৰ ডাইৰেক্টৰকে বিচাৰি পোৱা নাই আমি অলৰেডি হয়নে ডাইৰেক্টৰ ক'ত গৈ আছে আগফালে মানে গৈ গৈ কিবা পালে নেকি সিহঁতে ঘৰ গুচি গ'ল কেলে চাগে মোৰ টেনশ্যন লাগিলে নাই নাই ইয়াতে আছে আগফালে বোলে কৈ আছা হে সিহঁতক দেখাই নাইচোন এপাক ঘূৰাব নেকি আমাক কৈছে জগিং কৰাই আছো বোলো লৈ লোৱা পাৰলি দীপৰ আৰু টেনশ্যন ফ্ৰী বাকী চব ঘৰতে আমাৰ তাত কৰিছে আমাৰ তাত তামাম গৰম গাইছ এপৰা আমাৰ ৰোতে বেছি ৰ'দ দিয়াৰ কাৰণে আৰু মানুহ ভিৰ তাৰ কাৰণে আমি এতিয়া নেক্সট লোকেশ্যনত যাই আছোঁ এই আমাৰ আৰু ছেম জেগা আৰ্টিষ্টটো আমাৰ ঘামি অৱস্থা নাই ন ঘামি পেলাই আৰ্টিষ্টক এচি দি দিছেতো এচি দিছা নেকি ঠিক আছে ওকে আমাৰ এইফালে আৰ্টিষ্ট ঘামি মানে গৰম বেছি একদম বাকী অলপমানহে গ'ল গৰম মানে বহুত গৰম উপায় নাই বলক যাই থাকোঁ আৰু নেক্সট লোকেশ্যন ক'ত চাই লওঁ গাইজ এতিয়া আমি নতুন লোকেশ্যনত আহি পাইছোঁ এতিয়া আমি বৰ্তমান আছোঁ আই লাভ ৰঙিয়া লেখাই আছে আৰু আমাৰ টেক্সি না বঢ়িয়া বঢ়িয়া একদম টেক্সি নে আমাৰ এতিয়া বুঢ়া হ'ব বুঢ়া মানে কমেডি চিনটো এইখিনিতে আছে বেলেগত নাই আৰু মানুহ যদি আৰু এইটো দীপৰ কাৰণে স্পেচিয়েল আৰু তই যিহেতু লেভেল মাষ্টাৰ বান কৰিছে চব একদম ঘৰৰ পৰা দাঙি লৈ আহিছে গোটাই বস্তু ইয়াতে বহিব লাগিব দেউতা ইয়াতে বহি আৰু তাৰপিছত মই একো নকওঁ আছে ডাইলগ আছে এনে যদি চাব ইনস্পেক্টৰ শ্বুটিং কৰি আছোঁ বুঢ়া বুঢ়া ৰেডি হৈ আছে লেভেল মাষ্টাৰ এই জিঅ' মাছ মইতো ইয়াতে বনাব লাগিব আচলতে চুইমিং পুল আছিল তাৰ লাষ্টত যাই পেলাই আৰু নহ'ল না আকৌ হে গাইছ আমাৰ বুঢ়া ৰেডি হৈ গ'ল দেখছি না বুঢ়া বুঢ়া ৰেডি যিটো দাই পুৰা একদম মেকআপ আৰ্টিষ্ট চব হ'ব লগা হৈছে আৰু আমাৰ কাৰণ বাজেট নাই ইমান কষ্ট কৰা যায় কিন্তু মানুহগিলাখানে মানুহে তাকে তোৰ নাচাই দেখোন ভিডিঅ'গিলাখান ইমান ভাল ভাল ভিডিঅ' দিওঁ ইমান কষ্ট কৰোঁ তাকে আৰু এতিয়া চাওকচোন আমি ৰঙিয়াত আছোঁ ৰঙিয়া আমি ক'ৰ মানুহ আমি ঘগ্ৰাবাৰৰ মানুহ ৰঙিয়া গাইছোঁ ৰঙিয়াত আছোঁ তাকো ঘগ্ৰাবাৰৰ ভিতৰত উপায় নাই আৰু বুঢ়া কি ক'বা কি কোৱা তুমি কোৱা বুঢ়া কি ক'ম মই আমাৰ ডাইৰেক্টৰক চাইছোঁ সেই মাছ ডাইৰেক্টৰে পুৰা একদম মাছ চাইছোঁ পুৰা এটা মাছ আছে মাছ চাই আছে হিৰোৰ এনি টাইম ফোনে তাৰ মানে হিৰোৰ পুৰা ফোনে আহি মই আছে বেলেগ কিবা এটা কৰি আছোঁ মানে নহ'ব আপোনাৰ জ্বলে ভাল হ'লে কিন্তু পাৱাৰ আছে গাজন শুকাব পাৰি নে ঠেলা মাৰি আমি আর হাজু শুটিং করব একলগে তারপরে মই বুড়া এই রোল লিখনে পুরা এফালে আমার ডাইরেক্টর ক্যামেরাম্যান আর্টিস্ট এফালে আর্টিস্ট সব রেডি লোকেশন রেডি আমিও রেডি চাই থাকো আর মারনা না কেন পানি সব দিতে হবে নাকি এনে খাও আহিলে মিলি মিলি কিনকে শুনছ আনন্দ ভাগৰ পৰা পঢ়া এনে কিবা এনে বাকী কি কম তুমিও কোৱা একো নাই যিকোনো কৈ থাকিলে হ'ল কল কৰি আহিব মিউজিকটো আহিব
আৰু কোৱা দীপ বুঢ়া হৈ কেনেকুৱা লাগছে মজা লাগছে Ready? Action. এন্দার দিকে লক্ষ্য করা অলপ লক্ষ্য করা কলটো বুজি এইটো রেডি অ্যাকশন হ'ব 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 নবৰবা এ গাইস এবার আমার পাগলা একটু এনা নামটো পাগলা কিন্তু আৰু এতিয়া বেছিকে পাগলা আইছি প্ৰেমৰ নামত এই মেকআপ আৰ্টিষ্ট কি কি যেন হ'ব নালাগে দামা 24 আছে মোৰ আহিব এটা সন্মুখৰ পৰা মুখখন দেখাই দিয়া দাদা একবাৰ দেখো কেনেকুৱা লাগছি পাগলাৰ অভিনয় কৰি কিনে ভাল লাগিব না সঁচা কৰি পাগলা আন লাগে আইছি পাগলা পাছত কান্দে কচোন হাঁহে অ তুমি কি স্কিনখন গোটেই খেলে মই হ'লে ঘৰত দেখা আৰু নেক্সট টাইম সপ্তাহৰ কাৰণে কিছুমান চিন ল'ম দেব এইটো ওপৰ ফালে বহি এই চাক বতৰটো বয়া হৈ গেল একদম বৰষুণ আহিছে আছে গাড়ীত আছে তাতে কে একদম মেকআপ আৰ্টিষ্ট লাগি আছে আমাৰ পাৰি এণ্ট্ৰি পাৰি ইমানো কলা কৰি আহিব এই পাগলৰ মুখ ধৰিব নোৱাৰা হৈ গৈছে বগা মানুহ কলা হৈ গৈছে একদম পাগল আৰু দেৱচক অ্যাকশন ঠিক আছে দিয়া তেন্তে মই তোমাক এবাৰ ডায়মণ্ডৰ ৰিং এটাকে দিম গাইজ মই নকৰোঁ আমাৰ এই ডাইৰেক্টৰে বুঢ়া ডাইৰেক্টৰে এনটা মোকে পাগল বনাই দিছি মোৰ তিৰিক বেলেগে ডায়মণ্ডৰ ৰিং দিবলৈ অলপ ৰোমান্টিক ভাৱে চাই থাকিবা কি হেৰি কৰিব কেমেৰা চাই অলপ পিছে অলপ বেছি আহিবা কাটছো মই এতিয়া কম ন ৰেডি ক'ব অ্যাকশন অ্যাকশন দাদা ঐ দাদা সন্মুখৰ পাই ল সন্মুখৰ অ্যাকশন হ্যাঁ আপুনি শক্তি কাপুৰে হয় শক্তি কাপুৰ ভাল ভাল চক খাব লাগিব হেড কৰি চাগে ন মই আপোনাক চিনি পাইছোঁ আপুনি শক্তি কাপুৰে হয় অ্যাকশন অ আপোনাক চিনি পাইছোঁ আপুনি শক্তি কাপুৰে হয় কি কথা কয় শক্তি কাপুৰ মই নিবিন হয় নিবিন ওকে ভালো আছে কোনটাও কোনটা ইনশাআল্লাহ 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 রেডি মোক চিনি পোৱা নাই মই দেৱদাসৰ পুতেক ৰমা দাস পিছে তুমি ৰূপৱতী বনৰে মাজত অকলশৰে কি কৰি আছা ল'ৰাৰ লগত কেনা পাইছে এতিয়া অন্ধক জ্বালা কথিত হৈ গৈছে নহয় দেৱদা লিখিতত কবা দিতে ওকে ৰেডি হোৱা নব কথাটো অলপ দূৰত কবাচোন অ্যাকশন কেনেই পালি বেছিহঁত বেটিহত কেনে বালি বেটাহত অ্যাকশন কেনেই পালি বেটিহঁত দিছোনে এসেকা এইটো মোক চিনি পোৱা নাই তহঁতক আৰু কুঁহিয়াৰ চেপা দি চেপিম জ্বালাত দিহে এৰিম তহঁতক তো কেনে লাগিল মালিক ইউটিউবৰ মালিক এক্টিং কৰি কেনে লাগিল মালিক মানে এতিয়া কেনা লাগে মানে বৰ্তমানলৈ ভালে লাগছে
অলপ বেলেগত কৰি আমি বেলেগ কৰিব চেষ্টা কৰিছোঁ মানে কেনে ধৰি লওক আগতে আমি চাদা চিধা এক্টিং গেলা কৰি যাই আছিলোঁ ধৰি লওক এইগিলা ধৰি লওক চিম্পুল আৰু এইগিলা মেকআপ চেকআপ কৰি পেলাই অলপ অভ্যাস কৰা নাছিলোঁ আমি আজি অলপ নতুনত্ব এটা আমাৰ ডাইৰেক্টৰ দেৱজিৎ বৰ্মনে আমাৰ অলপ নতুনকৈ লিখছি কিবা কিবি কৰি যাই আছোঁ যাওঁ আৰু ড্ৰামা 24 আছাম চেনেলত গম পাব কেনে অভিনয় কৰিছোঁ আৰু অন্ততঃ চাই যাব চাই পেলাই এটা কমেণ্ট দি যাব তেতিয়াহে গম পাম আপোনালোকে আমাক চাই আছে বা ছাপোৰ্ট কৰি আছে তাতে যদি ভুল পায় অন্ততঃ ভুলটো আমাক জনাই দিব তেতিয়া আমি গম পাই যাম আৰু দিয়ক চাই থাকক আৰু আগত দেখি কি কৰিব পাৰোঁ বাকী আমাৰ নতুন আৰ্টিষ্টকতো লাগ পাইছে আপোনালোকে কেনে লাগিল বাকী কেনে লাগিছে আৰু অভিনয় বেয়া লগা নাই আমাৰ ভাল লাগছে প্ৰথম ভাল লাগিছে আৰু প্ৰথম কথা ইয়াতে লোকেশ্যনটো খুব ভাল কিন্তু এটা কথাৰ কাৰণে বেয়া লাগিছে এই পাৰ্কখনত সেইফালে গোটেই প্লাষ্টিকৰ বটল পেলোৱা আছে সেইটো কাৰণে বেয়া লাগিছে পাৰ্কত সেইটো থাকে বাকী যিয়ে নহওক এক্টিং কৰি আমাৰ কেনে লাগিছে পাৰফেক্ট আৰু তুমি অহাৰ কাৰণে আমি অলপ ডাইৰেক্টৰৰ ফালৰ পৰা মানে আমাৰ প্ৰডিউচাৰৰ ফালৰ পৰা নতুন এটা লোকেশ্যন পাইছোঁ কিন্তু আমি সেই যিমানকেইটা আমি 2 বছৰ ধৰি আমি গাঁৱতে কৰি আছোঁ টাউনত আজি ওলাই আহিছোঁ প্ৰথম তাৰ অলপ বাজেটটো চাগে পাইছে সঁচাকৈ ভাল লাগিছে আজি দিয়া ব'লা আমি নেক্সট দেখাই আছোঁ কেইটা মানুহ আছোঁ আমি 6জন পাঁচটা চাৰিব আৰু কি আছে নাস্তা কিবা বৰ্তমান মুখ হাত দি অলপ ফ্ৰেছ হ'লোঁ আৰু আমাৰ আজিৰ লোকেশ্যনটো বঢ়িয়া মানে একদম ঠাণ্ডা জেগা আৰু বতাহ দিছে ইয়াতে আৰু আমাৰ এতিয়া বৰ্তমান চাহ খাওঁ অলপ চাহ পানী খাই পেলাই আমি ইয়াৰ পৰা আৰু নেক্সট লোকেশ্যনত যাম চাহ ব'লা চাহ পানী খাই আৰু আমি নেক্সট লোকেশ্যনৰ কাৰণে আৰু আগবাঢ়ি আছোঁ ইমান গৰমত হ'লেও মই আৰু কাপোৰ পিন্ধা নাই দিয়ক আৰু এনেকৈ যাম আৰু তাতে আৰু কি বেয়া হ'ব লাগে এইবাৰ হিজৰা এইবাৰ বোলে হিজৰা বনাব উপায় নাই দিয়ক হ'ব লাগিব কৰা আকৌ নহয় কিন্তু আকৌ নাই কৰি থাকিম আমি ইউনিক কৰিব চেষ্টা কৰি আছোঁ কাৰণ যিমানে আমি মানুহক মনোৰঞ্জন দি থাকিম বেলেগ এটা দি থাকিম সিমানে মানুহে চাই ভাল পাব যিটো নাই মই ভাবছিলো এইবাৰ দু কথা পাতি থাকিব এই হিজড়া এই পইণ্ট কেজি দেই পইচা দিয়া 20 रुपया দে না 10 টকা এখন দিয়ে আমি নামি এতিয়া আৰু সেই কৰিব আছোঁ মানে কি ৰুটি খাওঁ আমি আর এনেকে ঘুরতে করে গেছি ভালে আছে আমার ডাইরেক্টর তারপর কি ডাইরেক্টর কি অর্ডার দিয়ে গেছি কি অর্ডার দিছি চলে মতুরে জিভের পানী আছি নাই এইটো জিভের পানী আছি না কিবা পুৰা জিভাৰ পানী আহি আছে ৰ'বা এতিয়া গৈ পেলাই গংগা যমুনা হ'ব নব জিভের পানী আছি না কিবা বেলেগ অর্ডার দিছি বুলি কৈছে কিবা অর্ডার দিছি ছাৰে বিৰিয়ানী বিরিয়ানি চলে অর্ডার বুলি কৈছে উইথ বিৰিয়ানী উইথ বিরিয়ানি মটন চিকেন গাছ আহি আছে প্ৰসাদ বনাই আছে আমাৰ তাতে গাছ পুৰা দেশী চলে বতৰে চিষ্টেম আছে খতম নহয় না সোনকালে কম হোটেল সেইটো বাতি দিয়া চব নিজে নিজে দি দিছে নিজে নিজে লৈ খাই দিব পাৰে বাতিটো দিয়া অকল আচাৰ দে কি ইয়াতে হল হৈ গ'ল ইয়াৰ পৰা আৰু আমাৰ নেক্সট এতিয়া যাম ব'লা উঠা গাড়ী চলো যাও বঢ়িয়া আৰু কিমান ক'লা লাখ 30 টকা 20 মান বস চলো নেক্সট লোকেশ্যন খাই ভাল লাগছে আৰু পৰঠা খান একেলগে নৰা মাৰি দৰ্জন এই তুমি এই চাইডটো দেখাব নোৱাৰা বুজি পাইছা তোমাৰ মোক নেকিয়া হৈ লাহে লাহে আখানে কেন বেয়া চাইলত পুৰা দেখা গ'ল নামে কৰে
ৰেডি ৰেডি ষ্টাৰ্ট যোৱা 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 বহা ফোনটো ল অ'কে গাইছ আহি আমি আৰু নিজৰ লোকেল জেগা পালোঁ লোকেল জেগা মানে বাৰঘৰীয়া বাৰগোপাল থান ইয়াতো মানে কি আমি ৰঙিয়া চাইডৰ পৰা আহিলোঁ শ্বুটিং কৰি কৰি তাতে মানে প্ৰায় খতম হৈছে আৰু আমাৰ 50% মানে চেছ আৰু বাকী 50% আমি লোকেল এৰিয়াত কৰিম তাৰে কাৰণে আমাৰ ইয়াতে বহি লৈছি কাপোৰ হ'লে আছে এইবিলাক আৰ্টিষ্ট কাপোৰ এক্সচেঞ্জ আমাৰ সেই ক'ত বা এক্টৰ বা ক'ত এটা হেৰি কৰি আছে নাই মোক দিয়া নাই বাকী ইয়াতে মজা বতাহ দি আছে কাৰণে অলপ বহি লৈছোঁ জিৰাই লৈছোঁ গা চা কেম্বা লাগছে মই আৰু এনেকৈ আছোঁ আৰু এতিয়া আৰু ইয়াতে কাপোৰ পিন্ধিলোঁ ওই কাৰণে আৰু গৰম এনেই দিয়ক চাই থাকক কি দেখাব পাৰোঁ কি কৰিব পাৰোঁ ষ্টাৰ্ট ব'লা এটা ফুৰি আহোঁ ক'ত যাবা কোৱা নাই নাই আজি যাব নোৱাৰিম কাৰণ আজি দাদাৰ বিয়া শ্বপিং কৰিব যাব লাগে মই গাইছ আমাৰ বাৰঘৰীয়াত যিখিনি আমাৰ শ্বুটিং আছিল কৰিব লগা সেইখিনি আমি বৰ্তমান কৰি দিলোঁ মানে অলপ অলপ লিখিত হ'ব আজিকালি ব্লগত কাৰণ আজিৰ দিনটো স্ক্ৰিপ্টটো আমাৰ কথা লিখিত তাতে আৰু আমাৰ একদম লিখিত মানুহ আছে আমাৰ লগত অসমৰ তাকো সৌটো সিমূৰৰ পৰা আহিছে পৰিচয়বিহীন মানে পৰিচয় দিব লগা নাই পৰিচয় পূৰা গমেই পায় আমি উল্টাকৈ কওঁ দেই আমাৰ ইয়াত খুব মানে মুঠফাল নকওঁ চৰি কি নকওঁ মধুৰিআম নকওঁ আমি সফ্ৰেম কওঁ অমিতা নকওঁ আমি মুঠফাল কওঁ আঁঠুৱা নকওঁ মহৰি কওঁ যিয়ে নহওক এটা ডাইলগ আছে নহয় কিবা কাণহালা সাপডাল লাওৰ পাতৰ তলেদি চৰচৰকৈ লৰলৰকৈ যাই আছে আপাৰ ওচৰত ক'লে বুজিয়ে পোৱা নহয় যিয়ে নহওক আমি এতিয়া বহুত টাইম গ'ল আৰু কেনে লাগিল আজি ভাল লাগিল মই কি ক'ম আৰু মই তোন চিনে নাইচোন মই কি ক'ম কেনে লাগিল মই খালি এই আৰু আহাই নাই এতিয়ালৈকে আহাই নাই এতিয়ালৈকে গাড়ীখন চলিলে ৰখে দিয়ক চাহ পানী যোগান ধৰা আৰু চাহ পানী যোগান ধৰা বেগ চেগ যোগান ধৰা মেকআপ কৰি দিয়া সেই আৰু মোৰ আৰু তেতিয়াহ'লে এতিয়া দুখটো বচি আপোনাৰ আপুনি কিয় স্ক্ৰিপ্ট দেন আজি ইমানদাৰ এক্টৰ এটা এতিয়ালৈকে ওলোৱা নাই কিয় আছে একেলগে দি দিম গোটেইখিনি মানে একদম ভিলেন এণ্ট্ৰি হ'ব নেকি ফিল্ম নহয় নৰ্মেল এক্টিং আৰু নহয় নহয় তেওঁ আৰু সেই টাইপ নে ঘৰৰ ভিলেন ঘৰৰ ফিল্ম আৰু কিমান আছে ছাৰ আৰু 3টা শ্বট আছে 3টা শ্বট আছে ন যিয়ে নহওক ঠিক আছে পিছকলৈকে আমি লাগ পাই আছোঁ নেক্সট শ্বটত কি গাইছ বৰ্তমান আমি আৰু নতুন লোকেশ্যনত যাই আছোঁ এতিয়া আমাৰ এইফালে আমি যাই আছোঁ আজি কিন্তু ড্ৰাইভিং কৰিছে কিন্তু নব কি ক'বা ড্ৰাইভিঙৰ ক্ষেত্ৰত বঢ়িয়া কৰিছে একদম ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট ক্লাছ ন ফাৰ্ষ্ট ক্লাছ বাকী আজি প্ৰেম কৰি কেনেকুৱা লাগিল লেভেল প্ৰেম ভালো লাগিলে এনেকুৱা লেভেল দি পাইছিলা জীৱনত নাই নাই এনেকুৱা আমাৰ ড্ৰামা 24 আছামত চেনেলত কাম কৰিলে এনেকুৱা লেভেল দিব পাৰিবা এইটো গম পাইছা তাকে এতিয়া মই কিহেদি কেমেৰা কৰিছোঁ গম পাইছানে তুমি এইটো অঁ কিহেদি কৰি আছা এইটো কেনন হয় কেনন ন কেনন DSLR কিমান লাখ লৈছিলে এইটো বেছি নহয় আৰু 3 কোটিমান টকা লৈছিলে আৰু এইটো বেছি হ'ব নেকি অলপ নাই নহয় কাৰণ আমাৰ ইয়াত কাম কৰিলে লেভেলে হয় যিমান বেছি হ'লে অলপ কমাই ল'লে নিজৰ হিচাপত ন নাই কমাই ল'ব নোৱাৰে কাৰণ এইটো মই ডুবাইৰ পৰা আনিছোঁ আচ্ছা ডাইৰেক্ট চেকেণ্ড নিজে বনাই দিছে ন হাতেদি নিজৰ হাতেৰে অঁ চেক ইহঁতে থাকে ন নিজৰ হাতেৰে বনাই দিছে একদম ডুবাই এই যে ডুবাই যে বুৰ্জ খালিফা আছে তাৰে যোনটো অ'নাৰ হয় তাৰে মোৰ লগত ভাল আৰু একোখন থালিতে আমি খাওঁ আৰু ৰুটি খাওঁ আৰু বেলেগ নাখাওঁ দেই ব'লা ডাইৰেক্ট কৈ এতিয়া আমি নেক্সট লোকেশ্যনত অলপ লেভেল দিলোঁ যাওঁ আৰু আমাৰ মানে কি নেক্সট লোকেশ্যনত মোৰ ড্ৰেছ চেছ হ'লে ল'লোঁ এইবাৰ মানে মোৰ আৰু বেলেগ এক্টিং আৰু এইফালে এইটোও কাপোৰ ওলাইছি আৰু এইটোৱে কাপোৰ হ'ল না আহাৰ পৰা সেই ড্ৰেছতে কৰি আছে বাজেট কম নেকি কি ক'বা পইচা পাতি নাই দুখীয়া মানুহ তাকেতো পইচা পাতি নাই নেকি ঘৰত চাউল খাবলৈ ভাতেই নাই তাকেতো মানে ইমানেই দুখীয়া আমি নহয় ইমানেই দুখীয়া আমি অনলাইনত ভাত কিনি খাব লগা হয় আমি বাহিৰৰ ঘৰত গেছ নাই কাৰণে আমি বাহিৰৰ ৰেষ্টুৰেণ্টত ভাত খাব নাই মানে বহুত দুখীয়া আমি তাৰ কাৰণে মাংস বনাই দিছিল হাই পৰঠাইতে হৈ গ'ল আৰু এতিয়া মাংস খাম আমি আজি কি খাম মাংস কিহৰ মাংস আছিল নব হা কিহৰ মাংস আছিল এইখিনি লোকেশ্যন হ'ব ইয়াতে লোকেশ্যন ল'ব গাহৰি নে ছাগলী শ্বুটিং আৰম্ভ কৰোঁ আমি ইয়াতে প্ৰণীতা লুকাই গ'ল লুকালে মানে প্ৰণীতা আছে হিৰোইন কেতিয়াবা লুকাব পাৰে নেকি
হিৰ'ইন নোৱাৰে নোৱাৰে বোলে প্লে কৰিব পাহৰি গৈছে হেৰি দে নহয় ফটো মাৰি মানে দে নবা নবা আগত নাযাওঁ ৰেডি বিহাইণ্ড দ্য শ্বট ইটছ ৰেডি দীপৰতো কমেডি ডাইলগ আছে দেই ৰ'বাচোন মোৰ তুমি এটা কথা শুনাচোন প্লিজ এটা কথা শুনাচোন প্লিজ ৰেডি একশ্যন চব আঁতৰি দিয়া আৰে ৰ'বাচোন একশ্যন চোৱা পৰিণীতা ৰ'বা 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 আৰু তুমি নাচিবা তুমি নাহিবা একশ্যন তুমি তাত দে হামো তাতে নেতো হাকান তাত দে চাইড কৰি দে চাইড কৰি দে চোৱা প্ৰণীতা তোমাক মই বিয়া পাতিম বুলি ঘৰত এখন সৰুকৈ ফাৰ্ম খুলিছোঁ আৰু তাতে গাইজ আমি হঠাৎ শ্বুটিং বন্ধ কৰি গ'লে ইমাৰ্জেঞ্চি বুলিয়ে কওঁ আৰু ইমাৰ্জেঞ্চিত আমি এক জেগাত আহিব লগা হ'ল মানে আৰু দেৰিকৈ আৰু শ্বুটিং আৰম্ভ আছে মানে বেছি নাই আৰু মানে 20% কাম আছে আৰু মানে অলপমান ঘৰৰে চৰ আছে অলপ দেৰিকৈ ল'লেও হ'ব ইমাৰ্জেঞ্চিতে আমাৰ জিতুৰ ঘৰক আহিলোঁ জিতু কিয় আহিব লগা হ'ল কচোন ইমাৰ্জেঞ্চি ইমাৰ্জেঞ্চি বুলি নহয় আৰু এনে আৰু চাহ খাবৰ কাৰণে আহিলোঁ আৰু দেখছি গাইজ এইটো কমেডি ইমান চিৰিয়াছ টপিক এটাতো কমেডি চিৰিয়াছলি মানে কিছুমান আমাৰ এইটো হ'ল বিন্দাছ বিন্দাছ আমি লাইফত যিমান কি হেৰি নহওক দেখছি না কিবা শিকক অলপ যিমান চিৰিয়াছ টেনশ্যন নহ'লেও বিন্দাছ থাকিব আহিব আপোনালোকে কেনেকুৱা ভিডিঅ'টো বনাই দিলোঁ শ্বুটিং লোকেশ্যন ঘৰত কোট চুট পিন্ধি দিলোঁ আমি এতিয়া স্ক্ৰিপ্ট হাতত লৈছোঁ হৈছে আমাৰ ছাৰ গাইছ বৰ্তমান গা পা ধুই ফ্ৰেছ হ'লোঁ আৰু আজিৰ দিনটোত মানে বহুত কষ্ট হৈছে মেইন কথাটো কিয় কাৰণটো হৈছে আজি আমাৰ শ্বুটিং লোকেশ্যনবিলাক মানে বহুত বেলেগ বেলেগত আৰু আজি মোৰ এনে আছে জিভাখন পূৰা পাক খাই আছে কাৰণটো গম পাই না মানে আমাৰ যেনেকৈ মানুহে মিঠা বেছি খালি যেনেকৈ মুখখন মিঠা মিঠাই থাকে আজি মানে প্ৰতিটো চিন মানে গোটাই মানে কাহিনীটোত আমাৰ গোটাই লিখিত গৈছে আৰু লিখিত আমাৰ এতিয়া অকস্মাত আমি যিহেতু আমি কথিত কৈ দিওঁ লিখিত ক'ব লগা হ'লে আমাৰ কেনে নহয় জিভাখন এতিয়াও পাক খাইছে মানে সৰুৰ শব্দ এতিয়াও আমাৰ লিখিত আহি আছে সেইকাৰণে যিয়ে যায় নহওক আৰু বাকী আজি শ্বুটিং কৰি ভাল লাগিল বাকী ফুল ভিডিঅ'টো আপোনালোকে ড্ৰামা 24 আছাম ইউটিউব চেনেলত পাব আৰু বাকী আপোনালোক মোৰ এতিয়া সৰু সৰু কিবা বিহাইণ্ড দ্য চিনবিলাক দেখাই থাকিম পটাত ফ্ৰেছ ধৰিলোঁ মাথা চাথা ধৰিলোঁ কাৰণ আজি দিনটোত বহুত মেকআপ কৰা গৈছে বাকী যদি আপোনালোকে কিবা ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি থ'ব বাকী আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ